হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নলেজ আছামলৈ। বন্ধু বান্ধৱীসকল, ৰেলত যাত্ৰা কৰি কোনেনো ভাল নাপায়, নিশ্চয় সকলোৱে ভাল পায়। কিন্তু যদি আপুনি কিবা এটা প্ৰয়োজনীয় কামত আপুনি দূৰলৈ যাই আছে ৰেল এখনত, তেতিয়া আপোনাৰ এই প্ৰয়োজন আপোনাৰ সেই আপুনি যোনটো ঠাইলৈ যাব বিচাৰিছে সেই ঠাইলৈ যাই পোৱাতে যদি আপোনাৰ 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা পৰ্যন্ত লেট হৈ যায় কেতিয়াবা আপোনাৰ সেই ট্ৰেইনখনত যাওঁতে, কাৰণ সেই ট্ৰেইনখনে ৰাস্তাত লেট কৰি দিয়ে। কিন্তু বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ক'ম যে আমাৰ ইণ্ডিয়াৰ ৰেলসমূহ ইমান শ্ল' কিয়, আমাৰ ইণ্ডিয়ান ৰেলসমূহ ইমান লেট কিয় মাৰে। বেলেগ কাউণ্ট্ৰিততো ট্ৰেইনবিলাক ইমান লেট নামাৰে, পূৰা টাইম বাই টাইম। কিন্তু আমাৰ ইণ্ডিয়াৰ ৰেল ব্যৱস্থাত কিয় ইমান দুৰ্বলতা আছে যে আমাৰ ইণ্ডিয়ান ৰেলসমূহ ইমান শ্ল' মাৰে বা ইমান লেট মাৰে সময়তকৈ বেছি। তো বন্ধু বান্ধৱীসকল, আপোনালোকে আজি মোৰ এই ভিডিঅ'টো শেষলৈ চাওক, আপোনালোকৰ মই সকলো ডাউট ক্লিয়াৰ কৰি দিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমাৰ ৰেলসমূহ শ্ল' হোৱাৰ বহুতো কাৰণ আছে। তো প্ৰথম কাৰণটো হৈছে আমাৰ ইণ্ডিয়াত আমাৰ ৰেলৰ সংখ্যা বহু বেছি, কিন্তু আমাৰ ৰেলৰ ট্ৰেকছৰ সংখ্যা বহু কম। যাৰ ফলত এটা ট্ৰেকছৰ ওপৰেৰে বহুতো সংখ্যক ৰেল যাব লগা হয় বা ৰেলক পাছ দিব লগা হয়। তাৰ বাবে এটা ট্ৰেইন ৰখোঁতে এটা ট্ৰেইনক পাছ দিওঁতে এনেকৈ বহু সময় গুচি যায়। ইয়াৰ বাবে আমাৰ ভাৰতীয় ৰেল ব্যৱস্থাটো বহুত শ্ল' হৈ পৰে। এইটো এটা প্ৰথম কাৰণ। 2 নম্বৰ কাৰণ হৈছে আমাৰ আওপুৰণি ট্ৰেকছৰ ব্যৱস্থা। অৰ্থাৎ আমাৰ ৰেলৱে যিবিলাক ট্ৰেক আছে, যাৰ ওপৰেৰে আমাৰ ট্ৰেইনবিলাক যোৱা অহা কৰে, সেইসমূহ হৈছে বহু পুৰণি। সেইসমূহৰ বহু মেইনটেনেঞ্চৰ প্ৰয়োজন আছে, কিন্তু লগা পৰিমাণে মেইনটেনেঞ্চ কৰিব পৰা নাই। কৰি আছে মেইনটেনেঞ্চ জাগাই জাগাই, কিন্তু লগা পৰিমাণে মেইনটেনেঞ্চ কৰিব পৰা নাই আমাৰ ইণ্ডিয়ান ৰেলৱেছে। তো তাৰ বাবে আমাৰ আৰু এখন ট্ৰেইনৰ স্পীড ডিপেণ্ড কৰে সেই ট্ৰেকছৰ কণ্ডিশ্যনৰ ওপৰত। তো যদি আমাৰ ট্ৰেকছসমূহ আওপুৰণি হৈ পৰে, বহু পুৰণা হৈ পৰে, তাত এইটো এটা স্বাভাৱিক কথা, তাত বেছি স্পীডত ট্ৰেইন চলিব নোৱাৰে। সেইটো এটা কাৰণ আমাৰ ইণ্ডিয়ান ট্ৰেইনসমূহ শ্ল' হোৱাৰ। 3 নম্বৰ কাৰণ হৈছে আমাৰ ইণ্ডিয়ান ৰেলৱেৰ ট্ৰেকসমূহ একদম চিধা নহয়। হয়তো একদম বহুত ডাঙৰ কাৰ্ভ থাকে আমাৰ ইণ্ডিয়ান ৰেলৱেৰ ট্ৰেকসমূহত। সেই কাৰ্ভসমূহৰ বাবেও কেতিয়াবা বহুত হাই স্পীডত ট্ৰেইনসমূহেও একদম নিজৰ স্পীড কণ্ট্ৰললৈ আনি 10 kmph বা 15 kmph লৈ আহিব লাগে। তাৰ বাবে এই ডাঙৰ কাৰ্ভসমূহ ঘূৰোঁতে বহুত টাইমৰ প্ৰয়োজন হয়। তাৰ বাবে আমাৰ ইণ্ডিয়ান ৰেলৱেৰ ট্ৰেইনসমূহ শ্ল' হৈ পৰে। আৰু বন্ধু বান্ধৱ, এটা প্ৰধান কাৰণ হৈছে আমাৰ ঠাণ্ডাৰ দিনত, আমাৰ শীতকালত এটা প্ৰধান কাৰণ হৈছে আমাৰ কুঁৱলীৰ বাবে। এতিয়া যিহেতু বৰ্তমান বিভিন্ন টেকন'লজি আনিছে আমাৰ ইণ্ডিয়ান ৰেলৱেতো কুঁৱলীৰ লগত যুদ্ধ কৰিবলৈ, তো নিশ্চয় আশা কৰোঁ ভৱিষ্যতে এই কুঁৱলীৰ সমস্যাটোৰ পৰা মুকলি পাব আমাৰ ইণ্ডিয়ান ৰেলৱেছেও। কিন্তু বৰ্তমান যিটো পৰিস্থিতি হৈছে আমাৰ ইণ্ডিয়ান ৰেলৱেছত আমাৰ শীতকালত আমাৰ ট্ৰেইনসমূহ কেতিয়াবা 24 ঘণ্টা 20 ঘণ্টা 15 ঘণ্টা পৰ্যন্ত আমাৰ লেট হৈ যায় আমাৰ ট্ৰেইনসমূহ, কাৰণ এই কুঁৱলীৰ বাবে। কাৰণ কুঁৱলীৰ সংখ্যা আমাৰ ইমানেই বেছি যে কুঁৱলীৰ ফলত আমাৰ ৰেলসমূহ অলপ আগুৱাব নোৱাৰে, একদম অতি কম স্পীডত আগুৱাই যাব লগা হয়। ধৰক যিটো ট্ৰেইনৰ মেক্সিমাম পাৰ্মিচিবল স্পীড 100 কিলোমিটাৰ, সেই ট্ৰেইনটো যাব লগা হৈ যায় খুব বেছি 20 কিলোমিটাৰ বা 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে। তো বন্ধু বান্ধৱ, এইকেইটাই হ'ল কাৰণ। তো যদি ভিডিঅ'টোৰ পৰা কিবা অলপ শিকিবলৈ পালে মোৰ ভিডিঅ'টো লাইক কৰক, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাৰ নাম আছে নলেজ আছাম। ধন্যবাদ।